বন্ধুসকল, এটি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নুমলীগড়ত। এয়া হ'ল নুমলীগড়ৰ পৰা ডিমাপুৰলৈ যোৱা ৰাস্তা। নুমলীগড়ৰ দেওপাহাৰৰ সময়ত নৰকাসুৰ ৰজাৰ ৰাজমহল আছে। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়াকৈ গছত এটা মৌ বাঁহ লাগি আছে। নুমলীগড়ৰ পৰা এতিয়া মই আহি গ'লোঁ বোকাঘাট। সম্পূৰ্ণ ভিডিঅ'কেইটা চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটোকো দবাই দিব দেই। এতিয়া মই গুৱাহাটীৰ ফালে গৈ আছোঁ আৰু ৰাস্তাত কি পাওঁ আপোনালোকে চাই থাকিব। আপোনালোকে জানেনে এইটো মই কি খাই আছোঁ? এইটো মই খাই আছোঁ বৰফ, সেয়াও 10 ৰুপিছত। এতিয়া মই আহি পাই গ'লোহি হালধিবাৰী বুঢ়ীমাই থান। যদিও সকলোৱে বুঢ়ী আই থান বুলি কয়, প্ৰকৃত নাম কিন্তু বুঢ়ীমাই থান।